নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফীৰ লেচন 1ৰ কুৱেশ্যন আনচাৰখিনি। অৰ্থাৎ ইয়াৰ আগত মই MCQখিনি দিছোঁ। এয়া মই লেচনৰ কুৱেশ্যন আনচাৰখিনি তোমালোকে ভালকৈ পঢ়িবলৈ আশা কৰিলোঁ। লগতে তোমালোকে যাতে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়া তাৰ আশা কৰি মই আৰম্ভ কৰিছোঁ। প্ৰথম লেচনটো আছে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু আৰু সম্পদ। অনুশীলনী 1 নম্বৰ অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। উত্তৰ, ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা অন্যতম প্ৰধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। ভূ-প্ৰকৃতি আৰু ভূতাত্ত্বিক গঠনৰ পাৰ্থক্যকে ধৰি জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূপৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, ভূপৃষ্ঠৰ কোনো ঠাই পাৰ্বত্য উচ্চভূমি, আন কোনো ঠাই সাৰুৱা সমভূমি, সাগৰ মহাসাগৰীয় উপকূল ভূমি, কোনো ঠাইত আকৌ জলবায়ুভাৱে অতিপাত ঠাণ্ডা বা অতিপাত উষ্ণ। তদুপৰি কিছুমান অঞ্চল অৰণ্যৰে ভৰা বা আন কিছুমান অঞ্চল গৰাখহনীয়া আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগেৰে দুৰ্দশাগ্ৰস্ত। লগতে গছ-গছনি, পানী, খনিজ সম্পদ আদিৰ দৰে প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য, বিতৰণ আৰু গুণাগুণ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য দেখা যায়। সাৰুৱা সমভূমি অঞ্চল কৃষি, উপকূলীয় অঞ্চল মাছ ধৰা কাৰ্য আৰু যাতায়াত ব্যৱসায়, খনিজ সম্পদত চহকী উদ্যোগ অঞ্চল, আনহাতে ঘাঁহনিৰ প্ৰাচুৰ্য থকা অঞ্চল পশুপালনৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া হয়। প্ৰাকৃতিক পৰিৱেশৰ এনে পাৰ্থক্যৰ ফলত মানুহ আৰু পৰিৱেশৰ সম্পৰ্কও পৃথিৱীৰ সকলো ঠাইত একে নহয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা মানৱ পৰিৱেশৰ বেলেগ বেলেগ হয়। অৰ্থাৎ এনচাৰটোত এইখিনি কৈছে যে আমাৰ প্ৰাকৃতিক অৱস্থা অনুসৰি আমাৰ সকলো ধৰণৰ অৰ্থনৈতিক ব্যৱস্থা গঢ়ি উঠে। অৰ্থাৎ যি অঞ্চলত নৈকাষৰীয়া অঞ্চলত মাছৰ ব্যৱসায় চলিব, য'ত ঘাঁহনি আছে তাত পশুপালন হ'ব আৰু য'ত সাৰুৱা তীৰ আছে তাত সাৰুৱা উদ্যোগ অৰ্থাৎ পেট্ৰলিয়াম আদিৰ উদ্যোগ গঢ়ি উঠিব। তেনেদৰে নানান ধৰণৰ যিখিনি ইয়াত আমাৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা পাওঁ, যিখিনি প্ৰাকৃতিত বেছি পৰিমাণে থাকে, সেই অনুসৰি আমি তাত অৰ্থনৈতিক ব্যৱস্থা গঢ়ি লৈ উঠে বুলি কৈছে। পিছৰখিনি মই কৈছোঁ, দৰাচলতে ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ বাবে মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপো সকলো ঠাইতে বেলেগ বেলেগ হয়। অৰ্থাৎ আমাৰ প্ৰাকৃতিক আৰু মানৱসৃষ্টৰ ওপৰত ভিত্তি কৰি আমাৰ অৰ্থনৈতিক কাৰ্যকলাপ বেলেগ ধৰণৰ হয়। অৰ্থাৎ উদ্যোগিক অঞ্চলৰ মানুহখিনি উদ্যোগত কাম কৰিব আৰু ধৰক কৃষিৰ কাৰ্যৰ উপযোগী ঠাইত মানুহে কৃষি কৰি অৰ্থনৈতিক উপাৰ্জন কৰিব। এনে পাৰ্থক্যৰ বাবে কোনো এখন ঠাইত যেতিয়া কৃষিকাৰ্য উন্নত হয়, আন এখন ঠাইত ব্যৱসায় আৰু বাণিজ্য উদ্যোগ বা মৎস্য উৎপাদনৰ কাৰ্যত চহকী হয়। এনে কাৰণে পৃথিৱীৰ সকলোবোৰ ঠাইতে ইখনে সিখনৰ ওপৰত নিৰ্ভৰ কৰি এক সম্পৰ্ক ৰক্ষা কৰি চলি থাকে। অৰ্থাৎ কৃষিৰ কাৰণে হয়তো কিছুমান উদ্যোগিক অঞ্চলৰ মানুহখিনি কৃষিৰ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে, তাকে কৈছে। অৰ্থনৈতিক ভূগোলৰ সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত এনে ধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয়। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ হৈছে, ইয়াত হৈছে কৃষি ভূগোল, 2 নম্বৰ উদ্যোগিক ভূগোল, 3 নম্বৰ সম্পদ ভূগোল, 4 নম্বৰ পৰিবহণ ভূগোল, 5 নম্বৰ বজাৰ ভূগোল, 6 নম্বৰ পৰিকল্পনা আৰু উন্নয়ন ভূগোল, 7 নম্বৰ পৰ্যটন ভূগোল। এইখিনি আছে ভূগোলৰ শাখাসমূহ। ইয়াত 2 নম্বৰ লেচনটোত আছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, অৰ্থনৈতিক ভূগোলৰ প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহৰ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত। 1 নম্বৰ, অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? অৰ্থনৈতিক কাৰ্য সংঘটিত হোৱাৰ ভৌগোলিক স্থান, পৰিৱেশ পৰিস্থিতিবোৰৰ সম্পৰ্কে বিশদভাৱে আলোচনা ইয়াত অন্তৰ্ভুক্ত হৈ থাকে। 2 নম্বৰ, অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি? আৰ্থিক কাম কাজ, উৎপাদন, বিতৰণ, বিনিময় প্ৰক্ৰিয়াবোৰ অন্তৰ্ভুক্ত হৈ থাকে। 3 নম্বৰ, অৰ্থনৈতিক কাৰ্যটোক আন কি কি পৰিঘটনাৰ লগত জড়িত? ৰাজনৈতিক, সামাজিক, ভৌগোলিক আদি কাৰক। 4 নম্বৰ, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে? অনুকূল আৰু প্ৰতিকূল ভৌগোলিক পৰিৱেশৰ কাৰকবিলাকৰ বিৱৰণ।
3 নম্বৰ অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি? সুবিধাজনক স্থান আৰু পৰিসৰ সম্পৰ্কে আলোচনা। এইখিনিত ধৰক আমাৰ অৰ্থনৈতিক কাৰ্যকলাপটো কৰিবৰ কাৰণে আমাক কেনেকুৱা ধৰণৰ পৰিৱেশ লাগিব, অৰ্থাৎ কেনেকুৱা ধৰণৰ ব্যৱস্থাৰ ওপৰত ঠাইখিনিৰ সুবিধাজনক লাগিব। অৰ্থাৎ আমি উদ্যোগ এটা নিৰ্মাণ কৰিবলৈ হ'লেও তাত আমাক এক নিৰ্দিষ্ট ঠাই লাগিব, তাত যাতায়াতৰ সুবিধা লাগিব, সকলোখিনি লাগিব। সেইকাৰণে অধিক ভূগোলৰ লগত পৰিসৰৰ লগত সকলোখিনি জড়িত হৈ থাকে। 3 নম্বৰ মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? অৰ্থাৎ মানুহৰ কাম কাজৰ কথা কৈছে। উত্তৰ মানুহৰ সকলোবোৰ ধৰণৰ অৰ্থনৈতিক কাম কাজ আৰু সেইবোৰৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত জীৱিকা আহৰণৰ সম্বলসমূহক একেলগে অৰ্থনৈতিক বৃত্তি বুলি ক'ব পাৰি। মানুহৰ প্ৰধান অৰ্থনৈতিক বৃত্তিবোৰ অৰ্থাৎ মানুহে কি কৰি আমাৰ জীৱন নিৰ্বাহ কৰে তাকেই সুধিছে এই কুৱেশ্যনছত। ইয়াত মানুহৰ অৰ্থনৈতিক কাম কাজ এইবোৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ থাকে, জীৱিকাৰ ওপৰত নিৰ্ভৰশীল। ইয়াত আছে প্ৰাথমিক বৃত্তি। অৰ্থাৎ প্ৰাথমিক বৃত্তি মানে কি আমি তোমালোকক ক'ম, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকেই প্ৰাথমিক বৃত্তি বোলে। অৰ্থাৎ আমি ডাইৰেক্ট প্ৰাকৃতিৰ পৰা সম্পদ আহৰণ কৰোঁ, যেনে মাছ ধৰা কাৰ্য। অৰ্থাৎ আমি মাছ এটা ধৰি আনিলোঁ আৰু বজাৰত বিক্ৰী কৰিলোঁ। বনজ সম্পদ আহৰণ অৰ্থাৎ আমি বনলৈ গ'লোঁ, ধৰক আমি আম জাম সকলোবোৰ পাৰি আনিলোঁ, আনি আমি বজাৰত বিক্ৰী কৰিলোঁ, আমি প্ৰাকৃতিৰ পৰা ডাইৰেক্ট আহৰণ কৰিলোঁ। খনিজ সম্পদ আহৰণ ইত্যাদি। আমি খনিজ সম্পদসমূহ পানী যেনে আমাৰ সাগৰত থকা মুকুতা মণি এইবিলাক আমি যিকোনো ধৰণৰ আমি খনিজ সম্পদ আমি আহৰণ কৰোঁ তাৰ কথা কৈছে। দ্বিতীয় বৃত্তিক যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয় বৃত্তি বোলে। অৰ্থাৎ এইটো দ্বিতীয় বৃত্তিত আমি ডাইৰেক্টলি আমি প্ৰাকৃতিৰ পৰা বস্তুটো আনি আমি চেল কৰিব নোৱাৰোঁ, অৰ্থাৎ বিক্ৰী কৰিব নোৱাৰোঁ। তাক আমি প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্যক নানান প্ৰযুক্তি অৰ্থাৎ আমি কল কৌশল সদায় প্ৰযুক্তি ব্যৱহাৰ কৰি আমি তাক ব্যৱহাৰ উপযোগী কৰি তোলোঁ। তাৰপিছত আমি ব্যৱহাৰ উপযোগী কৰি তোলোঁ, যেনে শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন কৃষিকাৰ্য, মাছ নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। অৰ্থাৎ আমি ইনডাইৰেক্টলি প্ৰথমতে আমি প্ৰাকৃতিৰ পৰা সম্পদ আহৰণ কৰিলোঁ, তাৰপিছত আমি তাক প্ৰযুক্তি ব্যৱহাৰ কৰিলোঁ, কৰি আমি তাক ব্যৱহাৰ উপযোগ কৰিলোঁ, তাকে কৈছে তৃতীয় বৃত্তিক। যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিক যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰত পায় তাক তৃতীয় বৃত্তি বোলে। যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ। অৰ্থাৎ আমি ধৰ এটা ইণ্ডাষ্ট্ৰীত আমি এটা পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰীৰ কথা ক'লোঁ, আমি পেট্ৰল উৎপাদন কৰিলোঁ। আমি পেট্ৰলিয়ামখিনি যদি আমি তাতে থাকে মানুহে কেনেদৰে আনিব বা কেনেদৰে ক্ৰয় কৰিব, তাৰ কাৰণে আমি তাক পৰিবহণ ব্যৱস্থাৰ জৰিয়তে আমি আমাৰ যিবোৰ তেল ডিপ আছে তেল ডিপসমূহ আনিলোঁ আৰু তাত আমাৰ ডাইৰেক্টলি মানুহৰ লগত ক্ৰয় বিক্ৰয় হ'ল। অৰ্থাৎ গাড়ীত পেট্ৰল ভৰাবৰ কাৰণে মানে তেল ডিপত পেট্ৰল ভৰালে তাই তেনেকুৱা কথা কৈছোঁ। ধৰক ইণ্ডাষ্ট্ৰী এটাত ধৰক আমাৰ বিস্কুট ইণ্ডাষ্ট্ৰীত বিস্কুট তৈয়াৰ হ'ল, সেই বিস্কুটটোকো ইণ্ডাষ্ট্ৰীৰ পৰা আমি পৰিবহণ কৰি আনি বজাৰত আমি বিক্ৰী কৰিব লাগিব, তাৰ কথা হৈছে পাইকাৰী। অৰ্থাৎ আমাৰ যিখিনি ধৰক গাখীৰ উৎপাদন হয়, আমাৰ যিখিনি গাখীৰ উৎপাদন হয় সেই গাখীৰটো আমি পাইকাৰীৰ দ্বাৰা আমি বিক্ৰী কৰিলোঁ, তাৰ কথা কৈছে। চতুৰ্থ বৃত্তিক যিবোৰ কাৰ্যই দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহক অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থ বৃত্তি বোলে। যেনে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। অৰ্থাৎ চতুৰ্থ বৃত্তিসমূহত দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহক অৰ্থাৎ সহায় কৰাৰ কাৰণে আগবাঢ়ি আহে। অৰ্থাৎ যেনে বেংকে আমাক কোনো এটা ইণ্ডাষ্ট্ৰী খুলিবলৈ হওক বা কোনো এটা বেপাৰ বাণিজ্য কৰিবলৈ হ'লে আমাক লোন দিয়ে। আমি সেই লোনৰ পইচাখিনি তেওঁলোকক যেতিয়া মোৰ উৎপাদন হয় তাৰপিছত আমি তেওঁলোকক পৰিশোধ কৰোঁ, তেনেদৰে আমি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰোঁ। প্ৰচাৰ মাধ্যম অৰ্থাৎ আমি এটা ধৰক ইণ্ডাষ্ট্ৰী এটাত আমি এটা বস্তু উৎপাদন কৰিলোঁ, অৰ্থাৎ ধৰ এটা বিস্কুট আমি প্ৰস্তুত কৰিলোঁ, বিস্কুটটো জনসাধাৰণে তাক গ্ৰহণযোগ্য হয়নে নহয় সেইটো কেনেকৈ জানিব? তাৰ কাৰণে আপোনালোকে জানে, তোমালোকে মোবাইলত বা ইউটিউবতে হওক বা টিভিতে হওক এডভাৰটাইজৰ জৰিয়তে তাক প্ৰচাৰ কৰি দিয়ে। অৰ্থাৎ এইটো বস্তু ভাল, এনেকুৱা গুণ আছে, এইটো খালে আমাৰ দেহত উপকাৰী হ'ব, এইটো ঔষধ ব্যৱহাৰ কৰিলে আমাৰ ৰোগ নিৰাময় হ'ব, তেনেকুৱা ধৰণৰ অৰ্থাৎ প্ৰচাৰ মাধ্যম আমি কৰা হয়।
শিক্ষা গৱেষণা আদিৰ লগত জড়িত কাৰ্যকলাপত আমি শিক্ষা গৱেষণা কৰি আমি কোনো এটা বস্তু তৈয়াৰ কৰাৰ আগত আমি তাক বস্তুটো মানুহক কিমান ক্ষতি কৰিব বা নকৰে সেইখিনি আমি গৱেষণা কৰি কোনো এটা বস্তু প্ৰস্তুত কৰাত আমাক চৰিত্ৰ বৃত্তিৰ লোকসকলক সহায় কৰে তাকে কৈছে আজিৰ পাৰ্টত ইমানখিনি আছিল এয়া মই তিনিটা কুৱেশ্যন দিছোঁ কুৱেশ্যন বহুতখিনি আছে তোমালোক সকলোখিনি তোমালোক ভালকৈ পঢ়িব বুলি আশা কৰি ইমানতে সামৰিছোঁ নমস্কাৰ